মন গলে মোৰ কাষলে আহিবা এদিন কলে। Hi guys, welcome to today's vlog. Guys, এয়া চাওক কোন কোন আছে আজি। হিৰো, ৰবিন, মৃণাল। গাইজ আজি আমি আহিছোঁ আমাৰ অফিচত। আমি বনৰীয়াৰ আমাৰ অফিচত। গাইজ আমাৰ অফিচটো চাওক কিমান ওপৰত হিলত। গাইজ এয়া চাওক আমি আজি ক'ত আহিছোঁ, একদম হিলৰ ওপৰত। গাইজ এইটো ৰাস্তা, এইটো হৈছে আপোনাৰ ভূমেশ্বৰ পাহাৰ। ভূমেশ্বৰ পাহাৰৰ ইয়াতে ৰাজা ঠাকুৰৰ মন্দিৰ আছে আৰু মন্দিৰত আহিছোঁ আমি। ইয়াতে কিবা এটা আলোচনা হ'ব, সেইকাৰণে আহিলোঁ আৰু। Gotta get out of this small town. You took my heart from me. Now you're everywhere I see. Set me free, let me fly. Let me find new kinds of highs. We're just wasting here, waiting for another year. We both know the score. We've been here once before. So many words unspoken. You took my heart, it's already broken. You don't have to wait, I can take the pain. I will surrender, let me go on a new adventure. On a new adventure. চাওক কিমান গ্ৰীনাৰী। সেয়াই আমাৰ অসম গাইজ। সেই আগত নাককাটি, এইফালে পথাৰ, আৰু আমি আছোঁ ভূমেশ্বৰ পাহাৰৰ ওপৰত। গাইজ গ্ৰীনাৰী গ্ৰীনাৰী গাইজ, হিউজ পৰিৱেশ। I can take the pain. I will surrender, let me go. It's a new adventure. গাইজ সেয়াই আৰু অলপ সৰু সুৰাকৈ কিবা এটা আলোচনা চলি আছে। এতিয়াই নকওঁ আৰু কেতিয়াও নকওঁ, কিন্তু ঠিক নাই। ছাছপেন্স ইজ ছাছপেন্স গাইজ। আজিৰ ব্লগটো জাষ্ট এনেই আছিলে আৰু, সেইকাৰণে বেয়া নাপাব। লাইক শ্বেয়াৰ কমেণ্ট যি হয় ছাবস্ক্ৰাইব কৰি যাব আৰু।